নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম 2019ত হ'ব লগা মেট্ৰিক পৰীক্ষা কোন দিনৰ পৰা হয় বা কেতিয়া হয় তাৰে ওপৰত মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। যেনে আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, কিয়নো মই বনোৱা সমূহ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সঘনাই পায়। আহকচোন দেৰি নকৰি আজি ভিডিঅ'টো চাই লওঁ। ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব, নিশ্চয় দেখা পাইছে ইয়াতে। আৰু 14 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ 2 মাৰ্চলৈ হ'ব, নিশ্চয় দেখা পাইছে। 14 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈ চলিব মেট্ৰিক পৰীক্ষা, নিশ্চয় বুজি পাইছে। আৰু লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতকৈ আগতীয়াকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। লোকসভা নিৰ্বাচনৰ কাৰণে পূৰ্বতকৈ মানে আগতকৈ এইবাৰ অলপ সোনকালে পাতিছে মেট্ৰিক পৰীক্ষাটো, নিশ্চয় বুজি পাইছে। আৰু এইটো মই নিউজ লাইভৰ বাতৰি দিছে, মই স্ক্ৰীনশ্বট মাৰি দেখাই দিছোঁ। ফেচবুক পেজৰ এইটো নিউজ লাইভৰ, নিশ্চয় বুজি পাইছে। আৰু কিছুমান নিয়ম বান্ধি দিছে, নিয়মসকল মই দেখাই দিছোঁ। পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব কলা চিয়াহী, মানে এইবাৰ কলা চিয়াহী ব্যৱহাৰ কৰিব লাগিব, যিকোনো চিয়াহী নহ'ব, অনলি কলা চিয়াহী ব্যৱহাৰ কৰিব লাগিব। এইটো কথা বহুত গুৰুত্বপূৰ্ণ আৰু মনত ৰাখিব, কলা চিয়াহী ব্যৱহাৰ কৰিব লাগিব। আৰু প্ৰথমবাৰৰ বাবে উত্তৰ বহীত থাকিব বাৰকোড, মানে বাৰকোড কি নিশ্চয় জানে, বা যিসকলে নাজানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই বুজাই দিবলৈ চেষ্টা কৰিম। এইবাৰ প্ৰথমবাৰৰ কাৰণে বাৰকোড ব্যৱহাৰ হ'ব উত্তৰ বহীত, নিশ্চয় বুজি পাইছে। আৰু 2 মাৰ্চলৈ চলিব মেট্ৰিক পৰীক্ষা, এইটো নিশ্চয় বুজি পাইছে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো এইখিনিয়ে, আৰু যদি কিবা জানিব থাকিল মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু নিশ্চয় বুজি পালে, আজিৰ ভিডিঅ'টো এইখিনিয়ে, আহিছোঁ। জয় অসম।